বিদ্যাৰ্থীৰ সমূহ ছাত্ৰ ছাত্ৰীক সম্ভাষণ জনাইছোঁ। গল্পকাৰ শিলভদ্ৰ, যাৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। তেওঁৰ জন্ম 1924 চনত আৰু ধুবুৰী জিলাৰ গৌৰীপুৰত হয়। কটন কলেজৰ গণিতৰ অধ্যাপক হোৱা চনটো হ'ল 1947 চন আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেওঁ 1957 চনৰ পৰা 1982 চনলৈকে কৰ্মৰত আৰু এইখিনি সময়তে তেওঁ অৱসৰ গ্ৰহণ কৰে। শিলভদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰে 1994 চনত গল্প সংকলন মধুপুৰ বহুদূৰৰ বাবে। প্ৰকাশন পৰিষদ বঁটা লাভ কৰে 1990 চনত অনুসন্ধান নামৰ উপন্যাসৰ বাবে। ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে 1992 চনত গল্প সংকলন দায়িত্ব আৰু অন্যান্য গল্পৰ বাবে। জীৱনজোৰা সাধনাৰ বাবে তেওঁ বঁটা লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা আৰু 2002 চনত। শিলভদ্ৰৰ গল্প চিঠি। এই চিঠি নামৰ গল্পটো লোৱা সংকলনখন হ'ল চিঠি আৰু অন্যান্য গল্প। চিঠি নামৰ গল্পটোত মুখ্য চৰিত্ৰ ভূদেৱ চৌধুৰী আৰু ভূদেৱ চৌধুৰী গল্পটোত চিঠিৰ বাবে অপেক্ষা কৰিছিল বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে। চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ অপেক্ষাকৃত চিঠি দুখন আছিল, এখন ঘৈণীয়েকৰ আৰু আনখন বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠি। গল্পটোত বন্ধু দুজনৰ নাম হ'ল ক্ৰমে ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজাজনে দিছিল। এনেকৈয়ে আমি চিঠি নামৰ গল্পটোত সৰ্বপ্ৰথমৰ পৰা ৰেৱতী মোহন দত্ত চৌধুৰী ওৰফে শিলভদ্ৰ, যাৰ পেন নাম নাইবা ছদ্মনাম শিলভদ্ৰৰ আমি কৃতি আৰু শিলভদ্ৰৰ বিভিন্ন ধৰণৰ বঁটা আৰু গল্পটোৰ সামান্য এটা চৰিত্ৰৰ ৰেঙনি এনেদৰেই পাব পাৰোঁ। মুখ্য আলোচনালৈ মই অৱশ্যে যোৱা নাই। খুব চুটি আলোচনাটোৰ মাজত আচলতে প্ৰধানকৈ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা সম্বন্ধীয় দিশটোৱে চাবলৈ যত্ন কৰিছোঁ। আটাই শুনি কেনে পোৱা নাইবা এনে ভিডিঅ'বোৰ কেনে লাগে সেইটো কথা যদি জনোৱা তেতিয়াহ'লে ভাল পাম, কাৰণ ঠাউকতে যেতিয়া আমি এনেকৈ চাব পাৰোঁ তেতিয়া আমাৰ আচলতে মনত থাকে। আটাইকে পুনৰ হিয়া ভৰা ওলগ জনাই মই আজিৰ এই আলোচনাৰ পৰা বিদায় মাগিছোঁ।